ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। স্বাগতম জনাইছোঁ পুনৰ এদিন নতুন ভিডিঅ' লৈ। গাইজ আশা কৰোঁ যে আপোনালোকে ভালে কুশলে আছে। আজি গাইজ মই লৈ আহিছোঁ এটা নতুন টপিকৰ ওপৰত ভিডিঅ'। গাইজ বহুতে চাগে এতিয়া নতুনকৈ ইউটিউব চেনেল আৰম্ভ কৰিছে বা খুলিছে, সেইসকলে চাগে নাজানে ইউটিউব চেনেলটো কেনেকৈ ভেৰিফাই কৰিব পাৰে, আৰু ইউটিউব চেনেলটো ভেৰিফাই নকৰিলে কেতিয়াও মনিটাইজ কৰিব নোৱাৰে। সেইকাৰণে ভেৰিফাই কৰাটো অতি প্ৰয়োজনীয়। সেইকাৰণে এই টপিকটোৰ ওপৰত আজি মই লৈ আহিছোঁ, আপোনালোকে জানিব পাৰিব আৰু আপোনাৰ ইউটিউব চেনেলটো ভেৰিফাই কৰিব পাৰিব। কেনেকৈ ভেৰিফাই কৰে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। এই ভিডিঅ'টো শেষলৈকে চাই থাকক। গাইজ ভিডিঅ' যদি ভাল পায় লাইক কৰিব, চেনেলটো যদি নতুন আছে ছাবস্ক্ৰাইব কৰি বেল আইকন বজাই থ'ব এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। গাইজ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগতে মই কওঁ যে যদি আপোনালোকে ইউটিউব চেনেল খুলিব বিচাৰে বা খুলিব পৰা নাই বা খুলিব এতিয়ালৈকে বিচাৰিছে, তেতিয়াহ'লে এই জানিবলৈ হ'লে মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ কেনেকৈ ইউটিউব চেনেল খোলে। সেই ভিডিঅ' চাবলৈ হ'লে এই আই বটনটোত লিংকটো আছে, তাত ক্লিক কৰি আপোনালোকে ভিডিঅ' চাব পাৰে। ব'লক এতিয়া আমি মোবাইল স্ক্ৰীণতে আপোনালোকক দেখাওঁ কেনেকৈ এটা ইউটিউব চেনেল ভেৰিফাই কৰিব পাৰে। ব'লক আজি ভিডিঅ' আমি আৰম্ভ কৰোঁ। হেই গাইজ, মই এতিয়া মোবাইল স্ক্ৰীণত আহিলোঁ। এতিয়া অহাৰ পিছত কেনেকৈ ইউটিউব চেনেলটো ভেৰিফাই কৰিব পাৰিব, ব'লক মই এতিয়া দেখাওঁ। গাইজ ইউটিউব চেনেলটো ভেৰিফাই কৰিব হ'লে পোনপ্ৰথমতে ক্ৰম ব্ৰাউজাৰ এপ্লিকেশ্যনটো অন কৰিব লাগিব। এইটো হৈছে ক্ৰম ব্ৰাউজাৰ। এই ক্ৰম ব্ৰাউজাৰ এপ্লিকেশ্যনটোত যাব লাগিব আৰু যোৱাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াত চাৰ্চ কৰিব লাগিব youtube.com। ইয়াত চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আৰু গাইজ ইয়াত এনেকুৱা এটা ইণ্টাৰফেচ অহাৰ পিছত ইয়াত দেখিছে চেনেলটো দেখাইছে। মই বাৰু জুম কৰি দেখাই দিছোঁ। এইটো গাইজ এইটো চেনেলটো ইয়াত ক্লিক কৰিব লাগিব। ইয়াত এনেকৈ ক্লিক কৰাৰ পিছত ইয়াত বহুতো অপশ্যন আহিছে। আপুনি ইয়াত ক্লিক কৰিব লাগিব ইয়ৰ চেনেল, আৰু ইয়াত এনেকৈ ক্লিক কৰাৰ পাছত আৰু এটা নতুন ইণ্টাৰফেচ আহিব। এইটো হৈছে মোৰ চেনেলটো। আৰু গাইজ ইয়াত আছে কাষ্টম চেনেল। এই কাষ্টম চেনেলটোত ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পাছত মই লগটো খুলিছোঁ বাৰু। ক্লিক কৰাৰ পিছত অকণমান টাইম ৱেইট কৰিব লাগিব বাৰু। মোৰ নেটটো শ্ল' কাৰণে ইমান শ্ল' হৈ আছে, সেইকাৰণে চৰি। এতিয়া ইয়াত অহাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, আৰু অহাৰ পিছত ইয়াত তলত চাব ছেটিং অপশ্যন আছে। এই ছেটিং অপশ্যনটোত ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পিছত আৰু এটা নতুন ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াত দেখিছে চেনেল বুলি লিখা আছে। এই চেনেল অপশ্যনটোত ক্লিক কৰিব লাগিব, আৰু এনেকৈ ক্লিক কৰাৰ পিছত ইয়াত 3টা অপশ্যন আছে। চাওক গাইজ, এই 3টা অপশ্যনৰ ভিতৰত 3 নম্বৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু গাইজ ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আকৌ 2টা অপশ্যন আহিব গাইজ, 1 নম্বৰ আৰু 2 নম্বৰ। আমি 2 নম্বৰ অপশ্যনটোত ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰিব লাগিব 2 নম্বৰ, আৰু মই এনেকৈ 2 নম্বৰ অপশ্যনটোত ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ পাছত দেখিছে গাইজ ইয়াত আছে ভেৰিফাই ফোন নাম্বাৰ। ইয়াত ক্লিক কৰিব লাগিব। ইয়াত এনেকৈ মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আকৌ এটা নতুন ইণ্টাৰফেচ আহিব, আৰু অকণমান ৱেইটিং হোৱাৰ পিছত ইয়াত আহিছে গাইজ। ইয়াত ভেৰিফাই কৰিব হ'লে ফোন নাম্বাৰটো লাগিব। ইয়াত মোৰ ফোন নাম্বাৰটো দিছোঁ। আৰু গাইজ ফোন নম্বৰটো দিয়াৰ পিছত গেট OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এটা 6 ডিজিট কোড আহিব। 6 ডিজিট কোডটো আপোনাৰ ফোন নাম্বাৰত আহিব। অকণমান টাইম মই ৱেইট কৰোঁ। ইয়াত
এই কোডটো অহাৰ পিছত ইয়াত মই সেই কোডটো ফিল আপ কৰি দিম। গাইছ এতিয়ালৈকে কোডটো অহা নাই বাৰু। গাইছ ইয়াত চাওক মোৰ ভেৰিফাই কমপ্লিট হৈ গ'ল। ইয়াত চাওক ভেৰিফাই ফোন নাম্বাৰ বুলি আহি গ'ল। এতিয়া মোৰ এই চেনেলটো ভেৰিফাই কমপ্লিট প্ৰচেছটো হৈ গ'ল। এনেকৈ ইউটিউব চেনেলটো ভেৰিফাই কৰে। গাইছ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, চেনেলটো যদি নতুন হৈছে ছাবস্ক্ৰাইব